Hi friends, আশা কৰো সকলো ভালে আছে আৰু মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো পটলৰ ঘন্ট। যদি পটল খাই আমনি লাগিছে তেতিয়া হলে এনেকৈ এদিন বনাই খাই যাবচোন, বহুত টেষ্টি হয়। আৰু ইয়া মই আদা লৈছো, জিৰা লৈছো আৰু জলকীয়া এনেদৰে পিছি লৈছো আৰু ইয়া পটল মই দেখুৱা ধৰণে এনেকৈ ধুই পেলাই কুটি লৈছো। আলু আৰু পটল, আলু নিদিলেও কোনো কথা নাই। আৰু তেজপাত লৈছো আৰু এইফালে মই এটা কুকাৰত কুকাৰটো গৰম হোৱাৰ পিছত অকমান তেল দিছো আৰু পটলখিনি অকমান নিমখত মানে আধা সিজাকৈ ফ্ৰাই কৰি লৈছো আৰু দুবাটি মগু দালি লৈছো আৰু এইখিনি এতিয়া মই ভালদৰে ধুই লৈছো আৰু ধুই লৈ অকমান টাইম থৈ দিছো আৰু এইফালেও মোৰ আলু আৰু পটল আধা সিজা হৈ গল। এইখিনি এতিয়া মই নমাই দিলো আৰু সেই যিখিনি তেল ৰৈ গৈছিলে তাতে অকমান আৰু তেল দি মই এতিয়া তেজপাত দুখিলা আৰু শুকান জলকীয়া দি দিলো আৰু সেইখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত মগু দালিখিনি দি দিছো, যিখিনি মই ধুই থৈ দিছিলো আৰু এইখিনি অকমান টাইম এতিয়া মই যেতিয়ালৈ মগু দালি এটা গোন্ধ ওলাই আৰু অকমান ৰঙচুৱা হ'লে ভাজিলো আৰু এতিয়া মই ইয়াতে আদা আৰু জলকীয়াৰ যিটো পেষ্ট বনাইছিলো সেই পেষ্টটো ইয়াতে দি দিছো আৰু এইখিনি অকমান টাইম মই ভাজি ললো। ভাজি লৈ ভালদৰে তাত নিমখ দিছো, হালধি দিছো আৰু যি মছলা পাউডাৰ আছে মই সেই দিলো আৰু অকমান ৰেড চিলি পাউডাৰ দি দিছো। মছলা পাউডাৰ নিদিলেও কোনো কথা নাই, এইটো অপচনেল হয়, অকল হালধি নিমখ দিলেও একো নহয় আৰু যিসকলে জলকীয়া বেছিকৈ খায় জলকীয়া দিলে হ'ল। আৰু এয়া মই আলু দিলো, আলুখিনি প্ৰথমতে দি দিছো যিহেতুকে আলু আৰু পটল আধা সিজাকৈ ভাজিছিলো আৰু আলুখিনি দি এতিয়া মই ইয়াতে 1 কাপ মান পানী দিছো আৰু এইখিনি অকমান টাইম উতলিব দিছো আৰু ইয়াতে গৰম মছলা দি দিছো। মনত ৰাখিব এইটো নহৰু আৰু পিয়াজ নিদিয়াকৈ বনোৱা হয়, একেবাৰে নিৰামিষ হয় আৰু এইটো সকলোৱে খাব পাৰে। আৰু এইবাৰ মই পটলখিনি দি দিলো, দি পেলাই অকমান লাৰি আৰু ইয়াতে পানী দিলো। এই কাপটোৰ জোখত মই 2 কাপ পানী দিছো, বেছি পানীও দিব নালাগে যিহেতুকে বেছি পানী দিলে পনীয়া হৈ যাব। এইটো একেবাৰে গোটা হ'ব লাগে যিহেতুকে ঘন্ট হয়। আৰু ইয়া চাওক এইখিনি আধা সিজা হৈছে এতিয়া আৰু এইখিনি অকমান টাইম লাৰি মই এতিয়া ইয়াতে ঢাকন লগাই দিম আৰু ঢাকন লগাই দিয়াৰ পিছত মানে এতিয়া হ'বই আৰু এটা চিটি মাৰিব লাগিব। এটা চিটি মৰাৰ পিছত যেতিয়া কুকাৰৰ চিটি ঠাণ্ডা হৈ যাব তেতিয়া ঢাকনখন খুলি দিছো আৰু ইয়া চাওক কি ধুনীয়া হৈছে। বাৰু বন্ধুসকল, আপোনালোকে কেতিয়াবা খাইছেনে এনেকৈ? যদি খাইছে মোক কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই এইখন এনেকৈও খাব পাৰে আৰু নহ'লে এইফালে এখন মই কেৰাহী বহাই দিছো। এই কেৰাহীখনত অকমান তেল দিছো আৰু এয়া মই জলকীয়া দিছো গৰম হোৱাৰ পিছত আৰু জলকীয়াখিনি দি এতিয়া মই ইয়াতে তেল মাৰি দিম। এনেকৈ খালে আৰু বেছি টেষ্টি লাগে, আপোনালোকে এবাৰ এনেকৈ খাই যাব। হয় অকমান তেল বেছিকৈ খোৱা যেন হয়, কিন্তু এদিন খালে একো নহয় বাৰু। আৰু এয়া চাওক মোৰ হৈ গ'ল আৰু এইখিনি মই এতিয়া ৰুটিৰ লগত চাৰ্ভ কৰিছো। বাৰু কেনেকুৱা হৈছে জনাবচোন। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, কমেণ্ট কৰিব। আৰু ইফালে এয়া চাটনি লৈছিলো আৰু পিঁয়াজ লৈছিলো।